তালি কেইটাই গাইছে আপোনালোকে ও শ্যাম কানু ও মানে হৈছে মানে 100ৰ ভিতৰত 80 হৈছে 20টো হোৱা নাই 20টো কিয় হোৱা নাই মানে ভলিউমটো কমি আছে আপোনালোকৰ ভলিউমটো বঢ়াই দিলো একদম এমাচিজন লগাই দিছো ও শ্যাম কানু মজা ও বঢ়িয়া এইবাৰ ক'ব আছিলা যে সৰু ঐ ৰাম মন্দিৰ দুলাল বাছা ও মন্দিৰ দুলাল বাছা ও পঞ্চ বয়সতে তুমি বঢ়িয়া ঐ ৰাম কাণৰ বচা ডাঙৰ দীঘল ও কাণৰ বচা ডাঙৰ দীঘল ও সিংহ মৃগ য'তে থাকে সোণৰ বাগি এইবাৰ প্ৰভু কৃষ্ণ গৰু চৰা কামটো শেষ হৈ গ'ল তেওঁ এতিয়া যৌৱন প্ৰাপ্ত এতিয়া বৃন্দাবনৰ মাজতো তেওঁ অধ্যায়টো শেষ হ'ল এইবাৰ তেওঁ কি কৰিলে ও যমুনাৰ ঢৌ দেখি ৰাধা পানত বহি ৰাধা পা ও কলিয়া মথুরার যমুনার ঢৌ দেখি রাধা রাধা পা ও কলিয়া এবার কব যমুনা বাঢ়িছে জোরসে কব যমুনা বাঢ়িছে ওই থমকি থমকি ও থমকি থমকি ও কলিয়া রাখেছ ও মথুরার যমুনার রাধা পা ও কলিয়া রাখেছ ও মথুরার বঢ়িয়া এইবাৰ প্ৰভু কৃষ্ণই ব্ৰজৰ 16,000 গোপীৰ লগত কেনেকৈ ৰাসলীলা কৰিছিল আৰু ৰাসলীলাৰ সেই পূৰ্ণিমাৰ নিশা তেওঁক বিচাৰি নাপাই ব্ৰজৰ 16,000 গোপীৰে কেনেকৈ চিঞৰি চিঞৰি কান্দি আছিল ও এই ৰাতি মই সেইকাৰণে বাহিৰত কওঁ এইটো এটা পাৱাৰ দৰঙীয়া ও এই ৰাতি ও তারকা জানে আমি মথুরা গলে কৃষ্ণ পাম ও ব্রজর গোপী গনে কান্দে আউলি বাহুলি
বঢ়িয়া এইবাৰ লয়টো চেঞ্জ হৈ যাব এইবাৰ লয়টো হ'ব দ্ৰুত লয় বুজি পাইছে চাপৰিটো চেঞ্জ হৈ যাব কিন্তু দিহাটো এৰাতি কৰি যাম থাকিব চব সাজু হৈছে চাপৰিটো চেঞ্জ কৰি দিয়ক বঢ়িয়া ও হেম কালে নারদ মুনি ভৈলাই উপস্থিত হে খুনা খুনা গোপী হব আমার অবহ সন হে বঢ়িয়া চাপৰিবিলাক মিলাই গৈছে ও ৰৈ ৰৈ ধেমালি কৰা ও ৰৈ ৰৈ ধেমালি ও গাৰ কানি কাপোৰ চুৰুলা চুপুৰা তেওঁ জানো ধেমালি ও ৰৈ ৰৈ ধেমালি আছে ও ৰাম 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 হৰি ও হৰি হৰি ও ৰাম 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 হৰি ও হৰি ৰাম ও লয়ুৰে লয়ুৰে লয়ু ও লয়ু এ ল ও লয়ু এ লয় আর বৈকুণ্ঠতে নামৰে মেলা পাতিছে আহা সবে মিলি গাঁৱতে ও হৰি ৰাম হৰি ধন্যবাদ